guys, welcome back to my YouTube channel. More than video la apna logo स्वागत आपका guys. अभी वर्तमान गया सो 7 दिन guys निकाले दिन पूरा गाड़ी चला guys कोई चला नहीं वर्तमान मंदिर चला से मंदिर पूरा guys अभी वर्तमान अपना लगे iPhone और कैमरा नो ये वाला गुरु दुटा में लग पाइसो guys साइड को ना की कय guys अभी बाइक पर वर्तमान ये वाला guys ओके শনিবার বাজারে ফেলে মোটকে গাইস সব এইফালে মোটাকে বাজার হৈ আছে গাইস এইফালে দেখা দি আছে আপোনালোকক গাইস আই বাউতে এটা দিছিল মজা একদম জায়গা মানে কি হালবাড়ি এইফালে সেকেন্ডবাড়ি সরি গাইস এইফালে শুটিং কৰি আছে বলে অকমান ফটো শুট কৰি আছে একদম গাইস কিছ খাই থাকা দৰে দেখা পাই আছো এইফালে চাই থাকা আপোনালোকে অলপ ভিউটো চাই লওক না কি কয় হালবাড়ি ভিউ गाइस वो दिन हमारा ब्लॉग बनाइछु एकदम पूरा लेट करे बरक दिम आपनालके बेया नापम ना की कय बिसे ब्लॉग नबना कारण और एकदम आइसे के ओला ब्लॉग दिम एक और पैसे की भाई ना तो गाड़ी खा जासे साथा आपनालके ताके साथा ना की कय गाइस अभी वर्तमान हो गया सो 500 के रेक्स टेनर बम फाली दे गाइस तब इसमें 300 एकदम पूरा मोबाइल सब उड़ा दिमाग से गाइस ए वाले भाई गुला में हाथी गो ए वाले मिगल दादा सो गाइस अभी वर्तमान याते दुकान নাই পলে আমি ইয়াতে অলপ গাড়ীখনতে কিবা কি বিষয় দি হাত হাত নাকি এই ভালে তেল ফরা দিক নাকি मुझे पे खराब बर्तमान गाइस बर्तमान टिनार खाना जाय আছে तेल बर्तमान চাই লক আপোনালোকে गाइस बर्तमान আমি সান্দুবি মামার সান্দুবি বেল আপোনালোকে চাই থাকিব অলপ মামার বেছি দূৰ নাই না কি কয় আৰু 1 কিলোমিটাৰ মান আছে চাগে চাই থাকি ভালে দে একটা ভিউটো চেক করে যাই থাকা গাইস ভিউ নহয় দিছো রাস্তা পর গাইস আইরে দেখা পাই দুনিয়া জায়গা সাও মানে কি ধুনে কে সাপ কি দুনিয়া আরে এইবারে সব গাইস বর্তমানে এতে ফেস্টিভ্যাল আছে বেস্ট 22-23 তারিখে এইবারে সাইডে আপনাদের পোস্টার আছে সেটা কোন আইবো এইবারে সব কি ধুনা কে হাজি দিছে গাইস সাই থাকো ইফালে যাচ্ছে গাইস সাথে বেলা হুমাই দিলো বর্তমান আমি চলে যত মেলা হয় তাত পর্যন্ত যাইছো আমি চাই থাকক আপোনালোকে বৰ্তমান মেলা ভিডিও দেখুৱাই নহল কাৰণ আমি মেলা চাবাই নাইলো গাইস দুপৰ জীবন চাই থাকক ইফালে দেখাইছো আপোনালোকক এইফালে কি ধুনীয়াকে কাশ্মীৰখন ৰৈ থৈছে ঘৰচৰ বুলি আপোনালোকে চাওক ইয়াতে মোটামুটি 100 বেছি আছে নেকি গছ বুলি আমার ড্রাইভার খাতরা আছে গাইস পুরা জোর চলায় না কি কয় গাইস বর্তমান আমি ফাইনালি এন্ট্রি করে দিল গাইস ফাইনালি এন্ট্রি করে দিল সান্দুবি এইভাবে সাপ একদম মজা আইছে গাইস এই ফেলা অলপ ভাঙাই নাই गाइस बर्तमान सान्दुबि बेल देखाছে आया सॉरी गाइस ইয়াকে লাগাইছিলাম এই সব গাইস এইবেলা এইফালে নিবি আছে গাইস নিবি চাই থাকো একদম না কি গাইস কি ধুনীয়া ভিউ হৈছে অলপ চলপ আপোনালোকে চাওক এবাৰ এইফালে একদম আইফোন নহয় না গাইস ফাটাফাটি হ'ব আজিৰ ব্লগটো বৰ্তমান সিম্পল আছে নে বনাই আছে না কি কৰে এইফালে দেখাই দিম অলপ চলপ সান্দুবি বিলৰ ভিউ এনে দেখ সিনেমেটিক শটত এটা দেখাই দিম নাকি আপোনালোকে চাব এইফালে চাওক এইবিলাক ব্লক পৰা ৰাস্তা গাইস গাইস মন্দির ফাইক বলে ফটো মারি দিবা লাগা মারি দিও না কি কয় মানুষ দূরে নে তিনবার নাচাবে সাইডা পোস্ট দি আছে মন্দির গালি খালি রইছম কালি ফটো তুলব লইছিলাম আজি কি আছে গাইস চ্যানেলত অলপ ভিউজ দান কৰিছে আপোনালোকে অলপ সাপোর্ট কৰিব না কি কয় শেয়ার টেয়ার কৰি দিব ফটো বাৰলে মাৰিব লাগে
অলপ মাৰি দিওঁ ইফালে মঞ্জিত ভাই হাইটা কৰি দিলা কিয় ঐ চালা গাইছ আপোনালোকৰ কি খবৰ আপোনালোকে কমেণ্ট কৰি জনাব না কি কয় মোৰ খবৰটো বহুত ৰিচিভ দিয়া কাৰণ মোৰ চেনেলত ভিউজ ডাউন পৰি গৈছে এইফালে আছে দেৱজ্যোতি ভাই পিছফালে মিচিং ভাষা খাই মাৰি আছোঁ না কি কয় লাজ লাগে গাইছ মানে সৰু সুৰা ইউটিউবাৰ না সেইটো মানে লাজ লাগে ব্লগ বনাব দেখাই এতিয়া আৰু চেল্ফি কেমেৰা দি বনাইছোঁ এতিয়া গাইছ কমেণ্ট কৰি জনাবচোন মোৰ লুকটো কেনে লাগিছে অলপ ভাল লাগছে না বেয়া লাগছে কমেণ্ট কৰি জনাব না কি কয় লিপষ্টিক লগাতে হয় কোনোবা মানে ভাল লাগছে না গাইছ কমেণ্ট কৰি জনাবচোন ভইচটো জোৰ কৰি নুশুনিব পাৰে ফটোত ব্যস্ত হৈ আছে জহমনি কৈ আছে বৰ্তমান পৰাগদাৰ ডাইলেক্ট মাৰি আছে জহমনি বুলি কেনে আপোনালোকে চিনি পাই চাগে বহুতে পৰাগ ফাই বুলি ক'লে আছে ইনষ্টাত কি ক'ম আৰু বেছি কথা ক'ব নাজানো গাইছ এতিয়া ব্লগ বনাওঁ গাইছ লাইক চাইক কৰি দিবা কমেণ্ট কৰি দিবা ছাবস্ক্ৰাইব কৰি দিবা চেনেলটোত যদি নতুনকৈ আহিছে অলপ দেৰিকৈ অলপ ভিডিঅ'টো এণ্ড কৰিম না কি কয় আজিৰ বাই দিম অলপ দেৰিকৈ অলপ সৰু ইফালে মানে কি সেইফালে কোনোবা মানুহ থকা যেন পাইছিলোঁ আছে নেকি অলপ সৰু স্কুল বন্ধ আছে গাইছ মেট্ৰিকৰ কাৰণে মই বৰ্তমান মেট্ৰিক নিদিওঁ অহা বছৰ দিম চাগে পাছ কৰিলে নেকি দেখাই দিওঁ এইফালে পিছফালে দেখিছে আপোনালোকে কি ধুনীয়া দাম লাগিছে মানে কি কৰিব সেইবিলাক কিবা কিবি গছৰ পাত হয় এই দেখাই দিম আৰু না চাই থাকক আপোনালোকে চান্দৱীখন বহুতখিনি ঘূৰিলোঁ মানে ঘৰৰ ওচৰতে না ঘূৰিবই পাৰে নেকি আমাৰ ঘৰৰ পৰা কিজানি 7-6 কিলোমিটাৰ মানেই হৈ চাগে চান্দৱী গাইছ বঢ়িয়া লাগে একদম মানে গধূলি টাইমত আহি কিনে মজা ফিলিংছ পোৱা যায় গাৰ্লফ্ৰেণ্ডক লৈ আহিব মানে কি মজা আৰু ইয়াতে গাৰ্লফ্ৰেণ্ডক লৈ আহিব ইয়াতে অলপ চাই যাব চান্দৱী বিল আমাৰ গাৰ্লফ্ৰেণ্ড নাই আমাৰ অকল বয়ফ্ৰেণ্ডহে আছে এইকেইটা মানে ল'ৰা ফ্ৰেণ্ড ইংলিছত কোৱা যায় না বয়ফ্ৰেণ্ড না কি কয় গাইছ দেৱজ্যোতি ভাই ফটোই নুঠে লাজ কৰে সেইটো কাৰণে একদম জোৰ কৰি আছে গাইছ মানে ইয়াতে আহিলে একদম ধুনীয়া চৰাই চিৰিকটি দেখা পোৱা যায় বঢ়িয়া লাগে আৰু দেখা পায় না কি কয় মানে মনটো ভাল লাগি যায় বহুত চৰাই চিৰিকটি থাকে আৰু মানে ধুনীয়া চাউণ্ড মিখান আহি থাকে ইয়াতে ধুনীয়া মানে চাউণ্ড এইফালে ভাটৌ চৰাই উৰি গৈ আছে ওপৰে দিন আপোনালোকে অলপ চাগে দেখা পাইছে নে কি কয় চাই থাকক বেছি অলপ পিছত অইন কৰিম নেকি ব্লগ গাইছ আজিৰ ব্লগটো চান্দৱী বাৰে খতম কৰি দিওঁ নে কি কয় আৰু বেছি ব্লগ কৰি নাথাকোঁ ৰাতি হৈ আহিছে পিছে আকৌ এটা নেক্সট ব্লগত লগ পাম সকলোকে টাটা বাই বাই গাইছ লাভ ইউ অল ইফালে আমাৰ জেক্সটাইন এখন ষ্টাৰ্ট দিছে তো লাভ ইউ অল গাইছ লাভ ইউ অল লাভ ইউ ব্লগ